নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আজি আলোচনাৰ বিষয় হৈছে কঁকাল বিষ ঘৰুৱা বন ঔষধে কেনেকৈ ভাল কৰিব পাৰি। কঁকাল বিষ হোৱাৰ কাৰণসমূহ জানি লোৱা হওক। শৌচ পেচাব খোলোচা নোহোৱাৰ ফলত কিডনী পাথৰ সমস্যা হ'লে, অধিক গধুৰ বস্তু দাঙিলে, অধিক শকত হোৱাৰ বাবে, ইউৰিক এচিড বাঢ়ি যোৱাৰ বাবে, ৰাজহাড়ত মজাৰ হ্ৰাস হোৱাৰ বাবে, মহিলাসকলৰ ঋতুস্ৰাৱ অনিয়মীয়া হোৱাৰ বাবে কঁকাল বিষ হ'ব পাৰে। কঁকাল বিষ ভাল হোৱা ঘৰুৱা বন ঔষধৰ বিষয়ে জানো আহক। এটা পিঁয়াজৰ ৰস উলিয়াই ল'ব, এফাল কাজি নেমুৰ ৰস উলিয়াই ল'ব, দুয়োটা মিহলি কৰি কঁকালত বিষ হোৱা ঠাইত 15-20 মিনিটকৈ মালিচ কৰিব। এনেকৈ কৰিলে সুফল পাব। অৰ্জুন গছৰ পুৰত ছালৰ গুড়া 2 চামুচ ল'ব, গাখীৰ 1 গিলাচ ল'ব, দুয়োটা মিহলি কৰি গৰম কৰি প্ৰতিদিনে 2 টাইমকৈ খাব। এনেকৈ খালে হাড়ৰ মজা হ্ৰাস হোৱা সমস্যা ভাল হয়। এই ঔষধটো 3 মাহ ব্যৱহাৰ কৰিলে সুফল পাব। অৰ্জুন গছৰ পুৰত গুটি মাজত বিন্ধা কৰি কঁকালত বান্ধিলে কঁকাল বিষ ভাল হয়। কেঁচা হালধিৰ ৰস 2 চামুচ ল'ব, গুড় 1 চামুচ ল'ব, দুয়োটা মিহলি কৰি প্ৰতিদিনে খালী পেটত খালে কঁকাল বিষ ভাল হয়। এইটো 30 দিন ব্যৱহাৰ কৰিব। বাছি খাব লগাবিলাক হৈছে টেঙা, জ্বলা, ফ্ৰিজৰ বস্তু, ঠাণ্ডা বস্তু, পানী কুহুমীয়া গৰম কৰিহে খাব ঠাণ্ডা দিনত, আৰু এচি আৰু ফেনৰ পৰা আঁতৰত থাকিব। শেষত আপোনালোকলৈ অনুৰোধ, যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, আৰু ফেচবুকত চাই থকা সকলে লাইক কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানে, ধন্যবাদ।